বন্ধুবৰ্গ, আজি আলোচনা কৰিম মুখ শুদ্ধি ৰূপে পৰিচিত অতি সৰু আকৃতিৰ ঘৰুৱা ৰন্ধনশালত মছলাৰ এটি অন্যতম লঙৰ গুণ আৰু স্বাস্থ্য উপকাৰিতাৰ ওপৰত। ঠাই বিশেষে লঙক বিভিন্ন নামেৰে জনা যায়। ইংৰাজীত ইয়াক ক্লভ আৰু ইয়াৰ বৈজ্ঞানিক নাম হ'ল চিজিজিয়াম এৰমেটিয়াম। সাধাৰণ মছলাৰ দৰে ব্যৱহৃত হোৱা এই লঙত কিন্তু পোৱা যায় মানৱ দেহৰ বাবে অতি লাগতিয়াল বহু ৰাসায়নিক তত্ত্ব। ক্ৰমে ফাইবাৰ, কাৰ্বহাইড্ৰেট, প্ৰটিন, পটেছিয়াম, মেংগানিজ, আইৰণ, ভিটামিন ই ইত্যাদি ইত্যাদি। ইয়াৰ উপৰিও লঙত বিভিন্ন এণ্টিঅক্সিডেণ্টবোৰৰ লগতে ইউজেনল নামৰ এবিধ নেচাৰেল এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে নেকি মানৱ শৰীৰৰ অহিতকাৰী ফ্ৰী ৰেডিকেলবোৰ নোহোৱা কৰে। এক শক্তিশালী ঔষধি ৰূপে বিবেচিত এই লঙৰ ব্যৱহাৰ বিভিন্ন ৰোগ নিবাৰণৰ ক্ষেত্ৰত জনজীৱনত অতি প্ৰাচীন কালৰে পৰা কৰি অহা হৈছে। তেনে আহকচোন এই মূল্যৱান ঔষধি লঙৰ কিছু স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আজি জানি থওঁ। বন্ধুবৰ্গ, আপোনালোকে চাই আছে হেল্ডি অসম। চেনেলটি এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই কৰি লওক, লগতে বেল আইকনটিও প্ৰেছ কৰি লওক, যাতে নিত্য নতুন স্বাস্থ্যৰ লগত জড়িত এনেধৰণৰ আপডেটবোৰ আপোনালোকে পাই থাকে। মুখৰ ভিতৰত দুৰ্গন্ধ সৃষ্টিকাৰী বেক্টেৰিয়াবোৰ এই লঙে নোহোৱা কৰে। এনে সমস্যা থাকিলে 2-এটি লং দৈনিক চোবাই খোৱাৰ অভ্যাস কৰক। লঙে মানুহৰ বমিটিং বা নজিয়া মানে বমিৰ ভাৱ নোহোৱা কৰে। ইয়াৰ বাবে লঙৰ চূৰ্ণ অলপ লৈ 1 চাহ চামুচ মৌজোলৰ লগত সেৱন কৰক, উপকৃত হ'ব। মুখত উঠা পিম্পলছ, যাক আমি সাধাৰণতে হালমইনা বুলি কওঁ, এনে সমস্যাত ভুগিলে 3-4টা লং পিচি লৈ নাৰিকলৰ তেলৰ সৈতে তেনে ঠাইত লগালে পিম্পলছ নোহোৱা হয়। আচৰিতভাৱে লঙত নাইজেৰিচিন নামৰ এবিধ ৰাসায়নিক তত্ত্ব পোৱা যায়, যিয়ে নেকি মানুহৰ দেহত ইনচুলিনৰ সক্ৰিয়তা বৃদ্ধি কৰে। ফলত দেখা গ'ল ডায়েবেটিছ ৰোগীৰ বাবে ই বৰ উপকাৰী, কিয়নো ইনচুলিনৰ সক্ৰিয়তা বৃদ্ধি পালে নেচাৰেলি মানুহৰ ছুগাৰ লেভেল কণ্ট্ৰলত থাকিবই। লঙে মানুহৰ লিভাৰৰ কৰ্মক্ষমতা বঢ়াই লগতে হজম শক্তিও বৃদ্ধি কৰে। দুপৰীয়া আৰু ৰাতি আহাৰ গ্ৰহণ কৰাৰ 15 মিনিট আগত লঙৰ চাহ খাই আহাৰ গ্ৰহণ কৰিলে উত্তম ফল পোৱা যায়। লং এণ্টিবেক্টেৰিয়েল গুণেৰে সমৃদ্ধ, ফলত যিকোনো ধৰণৰ দেহত প্ৰৱেশ কৰা বীজাণু ই ধ্বংস কৰাত বিশেষ ভূমিকা পালন কৰে। সেয়েহে সংক্ৰমণজনিত ৰোগৰ পৰা লং সেৱন কৰিলে অনায়াসে হাত সাৰি থাকিব পাৰি। দাঁতৰ বিষত লঙত থকা এণ্টি ইনফ্লেমেটৰী গুণবোৰৰ বাবে ইয়াৰ তেল মানে লং তেল ব্যৱহাৰ কৰা হয় আৰু ই এক প্ৰমাণিত ঔষধি। মূৰৰ বিষত ভুগিলে লং তেল কপালত লগালে উপশম পোৱা যায়। প্ৰচুৰ পৰিমাণে মেংগানিজৰ দ্বাৰা ভৰপূৰ এই লং দৈনিক সেৱন কৰিলে মানুহৰ হাড় মজবুত হোৱাৰ লগতে সুস্থ হৈ থাকে। লঙে মানুহৰ মানসিক চাপ দূৰ কৰাৰ লগতে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। নিশ্চিতভাৱে বুজিলেই আকৃতিত সৰু যেন লগা এই লং প্ৰকৃতাৰ্থত মানৱ স্বাস্থ্যৰ বাবে কিমান উপকাৰী। তেনে বন্ধুবৰ্গ, ভিডিঅ'টি কেনে পালে কমেণ্টত জনাব। চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে ভিডিঅ'টিৰ দ্বাৰা আপোনাৰ লগতে অন্যজনো উপকৃত হয়। ধন্যবাদ।